প্ৰেমৰ নামত নহয়, এইটো প্ৰেমৰ ভুৱা চাৰ্টিফিকেট। কোনোবা ল'ৰাই যদি কোনোবা ছোৱালী প্ৰেমত পৰে, যদি ছোৱালী এজনী আন কোনো ল'ৰাৰ লগত যায় বা বিয়া হৈ যায়, তেনেহ'লে ল'ৰাটো মানসিকভাৱে ভাঙি পৰে আৰু ইমান ভাঙি পৰে যে ল'ৰাটো ছুইচাইড পৰ্যন্ত কৰে। এই বিষয়ে আপুনি কি ক'ব? স্বাগতম জনাইছোঁ আমাৰ দ্বিতীয় শ্ব'লৈ। মই এছ কে মেইন আৰু মোৰ লগত আছে অধীৰৰ অপেক্ষা বিখ্যাত লাভ ষ্টৰীৰ লেখক আমাৰ প্ৰণৱ ছাৰ। আৰু আজি কোনো উপন্যাসৰ কথা নাপাতিম, আজি অলপ ৰাজহুৱা কথা পাতিম। সেই কথাটো হ'ল যিটো টপিকত কথা পাতিম আজি, সেই টপিকটো সকলোৰে লাইফৰ লগত জড়িত হৈ আছে। আপুনি যদি ষ্টুডেণ্ট তেন্তে আপোনাৰ লগতো বহুত জড়িত। চ' আজিৰ টপিকটো হ'ল প্ৰেম, লাভ সম্পৰ্কে। যিহেতু আমাৰ ছাৰে বহুত ডাঙৰ এখন উপন্যাস লিখিব ধৰিছে, বহুতটা পাৰ্ট ইতিমধ্যে প্ৰকাশ পাইছে। চ' লাভ সম্পৰ্কে হয়তো আশিস বহুত কিবাকিনি জানিব। চ' মই আশিসক কেইটামান কুৱেশ্যন সুধিম আৰু কি। একচুৱেলি প্ৰেম সম্পৰ্কে সংজ্ঞাটো আপুনি প্ৰথম ভিডিঅ'ত দিছে ইতিমধ্যে। চ' আপুনি এইবাৰ মই প্ৰেম সম্পৰ্কে সংজ্ঞা নুসুধোঁ। একচুৱেলি মই আপোনাক ক'ব প্ৰেমটো একচুৱেলি হয় ল'ৰা আৰু ছোৱালীৰ মাজত। চ' এজন ল'ৰা বা এজন ছোৱালী একচুৱেলি কি চাই প্ৰেম কৰিব লাগে? মই উত্তৰটো তোমাৰ দি আছোঁ, তাৰ আগতে মই এটা বেলেগ কথা কৈছোঁ। সেইটো হৈছে অধীৰৰ অপেক্ষা নহয়, অধীৰৰ প্ৰতীক্ষা। তাৰপিছত হৈছে একচুৱেলি তোমাৰ নহয়, বহুতৰে প্ৰব্লেমটো হৈ আছে। নামটো অধীৰৰ প্ৰতীক্ষা। অধীৰ এটা তাৰ চৰিত্ৰ, প্ৰতীক্ষাও এটা চৰিত্ৰ। মানে এক মিনিট, মই কিয় অপেক্ষা বুলি আহে? কাৰণ অধীৰে মই কাহিনীটো পঢ়ি ভাবোঁ যে প্ৰতীক্ষাৰ কাৰণে অপেক্ষা কৰি আছে। হয়, সেইকাৰণে অধীৰৰ ওপৰত অপেক্ষা বুলি আহিব। প্ৰতীক্ষা শব্দটোৰ অৰ্থ হৈছে অপেক্ষা। এতিয়া অধীৰ মানে হৈছে তোমাৰ অস্থিৰ হৈ পৰিছে যে কাৰোবাক পোৱাৰ বাবে, আৰু সেইটো হৈছে প্ৰতীক্ষা। কাৰোবাৰ প্ৰতীক্ষাৰ বাবে। আৰু মই নাম দুটা সেইকাৰণে চৰিত্ৰ দুটা নাম দুটা সেয়া কৰিছিলোঁ যে অধীৰ হ'ব আৰু প্ৰতীক্ষা হ'ব। তাৰ লগত এটা হ'ব প্ৰেৰণা যি প্ৰেৰণা যোগায়। তাৰপিছত নিশান্ত হ'লে নিশাৰ অন্ত, অৰ্থাৎ আমাৰ গোটেই ৰাতি, অৰ্থাৎ ৰাতি মানে হৈছে আমাৰ আমি ৰাতিটোৰ পিছত এটা নতুন প্ৰভাত পাওঁ, নতুন দিগন্ত পাওঁ, নতুন জীৱন পাওঁ, আৰু সেইকাৰণে সেইটো হৈছে নিশান্ত। গতিকে যি নহওক এইবোৰ বেলেগ কথা, এইবোৰ উপন্যাসখন পঢ়িলে গম পাব, বুজি পাব হয়তো, যদি আপোনালোকে মনোযোগেৰে পঢ়ে কথাবোৰ। এতিয়া কথাটো হ'ল প্ৰেম। মই আগতেও কৈছোঁ, প্ৰেম কৰোঁ বুলি কৰিব নোৱাৰে, প্ৰেম হৈ যায়। হয়তো প্ৰথম দেখাটো হ'ব পাৰে, তাৰ পিছতো হ'ব পাৰে, হয়তো দেখাৰ পিছত বহু বছৰ পিছতো হ'ব পাৰে যে প্ৰেম হৈ যাব পাৰে। আপোনাৰ কেতিয়া কেনেকৈ ক'ত হয় আমি ক'ব নোৱাৰোঁ, কিন্তু প্ৰেমে আমাৰ জীৱনটোত বহু ক্ষেত্ৰত গতি লগায়। যে প্ৰেমে আমাক কি কৰি দিব পাৰে, যে আমি প্ৰেমৰ বাবে আমি আমাৰ জীৱনটো সঞ্জীৱিত কৰি তুলিব পাৰোঁ। বহুত ক্ষেত্ৰত কিছুমান ল'ৰা ছোৱালী যে কেৰিয়াৰটোৰ ক্ষেত্ৰতে হওক, যে পঢ়া পাতিৰ ক্ষেত্ৰতে অকণমান বিশৃংখল হৈ পৰে। যদি সেই সময়ত কোনোবাই তেওঁক সঁহাৰি জনায়, হয়তো তেওঁৰ জীৱনটো চিজিল লাগিব পাৰে। তাৰপিছত কথাটো এয়াই যে আমি মানুহবোৰ, সকলোবোৰ মানুহ, যুৱক যুৱতী, বিশেষকৈ কিশোৰীসকল, সকলোৰে যে আমি আমাৰ মনটোক কণ্ট্ৰল কৰিব নোৱাৰোঁ। আমাৰ যিটো মন, আমি মনটোক কণ্ট্ৰল কৰিব নোৱাৰোঁ, আৰু সেই মনটোক কণ্ট্ৰল কৰাৰ বাবে আমাক কাৰোবাৰ সঁহাৰি লাগে। যে জীৱনটো এনেকুৱা নহয় যে তুমি জীৱনটো চলাই লৈ গৈ যাবা, থাকি থাকিবা, সময় পাৰ হৈ গৈছে তুমি গৈ আছা। তেনেধৰণে জীৱনটো সকলোৱে কটাইছে। যদি জীৱনটো মধুময় কৰিব লাগে, তেতিয়াহ'লে আমাক কাৰোবাৰ সঁহাৰি লাগে, আৰু সেই সঁহাৰি হৈছে বিশ্বাস, প্ৰেম। একচুৱেলি মই আপোনাৰ প্ৰেম যি কৰে ল'ৰা ছোৱালী, একচুৱেলি ভাবে তেওঁলোকে বিয়া হ'ব লাগে। আপুনি ভাবে নেকি প্ৰেমৰ উদ্দেশ্য অকল বিয়াই হ'ব? যি প্ৰেম বিবাহ নহয়, বিবাহৰ পিছতো প্ৰেম হ'ব পাৰে। যে প্ৰেম এয়াও হ'ব পাৰে যে প্ৰেম তোমাৰ তাৰমানে দেৱী প্ৰতিমা এগৰাকী, আৰু সেই দেৱী প্ৰতিমা তোমাৰ মানসপটত থাকে, আৰু তাৰ পৰা তোমাৰ জীৱনটোতেও কি কৰিছে, প্ৰেৰণা যোগাইছে, আগুৱাই লৈ গৈছে। সেইবুলি তোমাৰ সেই দেৱী প্ৰতিমা তোমাৰ শয্যা সংগিনী, অৰ্থাৎ তোমাৰ পত্নী নহ'বও পাৰে। তুমি বিবাহ হিচাপে তেওঁক নল'বও পাৰা। একচুৱেলি আৰু এটা কুৱেশ্যন, প্ৰেমৰ নামত আজি সমাজত দেখা হৈছে যে বহুতো কিছুমান প্ৰেমিক প্ৰেমিকাই প্ৰেমৰ নামত বহুতো অবৈধ কামত লিপ্ত হৈছে। এই বিষয়ে আপুনি কিবা ক'ব বুলি ভাবোঁ আৰু কি? প্ৰেমৰ নামত নহয়, এইটো প্ৰেমৰ ভুৱা চাৰ্টিফিকেট। প্ৰেমৰ নামত তাৰমানে এখন চাৰ্টিফিকেট লৈছে। চাৰ্টিফিকেট মানে তুমিতো বুজি পাইছা যে এখন পাছ কাৰ্ড লৈছে,
কাৰ্ডখন লৈছে আৰু সেই কাৰ্ডখনৰ ভিতৰত একচেপ্ট কৰিছে আৰু একচেপ্ট কৰি ৰিলেশ্যন এটা গঢ়িছে আৰু সেই ৰিলেশ্যনটো প্ৰেম হ'ব নোৱাৰে আৰু যদি প্ৰেম হয় অবৈধ নহয় প্ৰেম হ'লে এইকাৰণে অবৈধ নহয় যে কোনোবা দুজন ল'ৰা ছোৱালীৰ মিলন হৈছে মনৰ মিলন হৈছে গতিকে মনৰ মিলনটো অবৈধ হ'ব নোৱাৰে আৰু অবৈধ সম্পৰ্ক তেতিয়া হ'ব যেতিয়া মিলন হোৱা নাই যে তেওঁলোকৰ কোনোবা এজনে হয়তো বুজি পোৱা নাই কথাবোৰ আৰু বুজি নোপোৱাৰ ফলতো তেওঁলোকৰ সম্পৰ্কটোত কিছুমান চৰ্ত আছে আৰু সেই চৰ্তবোৰ যদি আঁতৰি যায় কেতিয়াও সি অবৈধ নহয় ঠিক আছে স্যাৰ আৰু এটা কুৱেশ্যন যে কিছুমানে দেখা যায় কোনোবা ল'ৰা বা কোনোবা ছোৱালীয়ে যদি কোনোবা ল'ৰাই যদি কোনোবা ছোৱালীৰ প্ৰেমত পৰে যদি ছোৱালী এজনী আন কোনো ল'ৰাৰ লগত যায় বা বিয়া হৈ যায় তেনেহ'লে ল'ৰাটো মানসিকভাৱে ভাঙি পৰে আৰু ইমান ভাঙি পৰে যে ল'ৰাটো ছুইচাইড পৰ্যন্ত কৰে এই বিষয়ে আপুনি কি ক'ব বুলি বিচাৰে মানে সেই ল'ৰাজনক মানে তেনেকুৱা ল'ৰা বা ছোৱালীবোৰক একচুৱেলি এইটো ক'বলৈ বহুত কঠিনেই হয় কাৰণ প্ৰেমৰ পৰিসৰটো মই প্ৰেম কৰিছোঁ তুমি প্ৰেম কৰিছা বা কোনোবাই প্ৰেম কৰিছে কিমানলৈকে প্ৰেম কৰিছে পৰিসৰটোৰ ওপৰত নিৰূপণ কৰিব তুমি কিমান বিশ্বাস দিব পাৰিছিলা তোমালোকৰ সম্পৰ্কটো যদি তোমাৰ সম্পৰ্কটো তুমি বিশ্বাস দিব নোৱাৰিবা সেই সম্পৰ্কটো নীতিকে তুমি তোমাৰ সম্পৰ্কটোক যদি সময় দিব পৰা নাই তেওঁ কি বিচাৰিছে তুমি কি বিচাৰিছে তোমাৰ লোকৰ কি ধৰি ল দুজন ল'ৰা ছোৱালী তুমি আৰু মই আমাৰ যিটো সম্পৰ্ক সেই আমাৰ আন্তৰিকতাখিনি যদি নাই তেতিয়াহ'লে সেই সম্পৰ্কটো হয়তো বেছি দিন চলি নাথাকিব আৰু সেই সম্পৰ্কত সেই ক্ষেত্ৰবোৰ আহি পৰে আৰু সেই ক্ষেত্ৰবোৰ আহি পৰিলে যে ছোৱালীগৰাকী হয়তো আঁতৰি যাব লগা হয় কাৰোবাৰ ওচৰত বিভিন্ন ধৰণৰ প্ৰব্লেমৰ বাবে আৰু তেতিয়া যদি ল'ৰাজনে ভাগি পৰে একচুৱেলি ল'ৰাজনৰ প্ৰেমৰ প্ৰতি হয়তো তেওঁলোকৰ যিটো প্ৰেম আছিল সেই প্ৰেমটো সিমান গভীৰ নাছিল আৰু গভীৰ নোহোৱাৰ বাবে তেওঁ একাণপতীয়া যিটো ওৱান ছাইডৰ নিচিনা হৈছে একাণপতীয়া হৈছে আৰু একাণপতীয়া হৈ তেওঁৰ ক্ষেত্ৰত বেছি হৈছে আৰু বেছি হোৱাৰ বাবে হয়তো তেওঁ মানসিকভাৱে ভাগি পৰিছে যদি প্ৰেম হ'লে সমক্ষেত্ৰত দুয়োজনৰে সমান হ'ব আৰু সমভাৱে আগুৱাই গ'লে হয়তো এনেধৰণৰ প্ৰব্লেমবোৰৰ ক্ৰিয়েট নহয় মোৰ বোধেৰে আৰু যিহেতু আপুনি এখন কলেজত কাম কৰি আছে চ' আপুনি শিক্ষক মই জানো মোৰো শিক্ষক মানে আজিকালি দেখা যায় যে ষ্টুডেণ্টবিলাকে মানে ছাত্ৰ বা ছাত্ৰীসকলে মানে বেছিকৈ মানে প্ৰেমত মানে পৰে তেওঁলোককতো আপুনি এনেকৈ ক'ব নোৱাৰে যে তোমালোকে প্ৰেম নকৰিবা এইটোতো ক'ব নোৱাৰে আপুনি চ' তেওঁলোকক মানে আপুনি কি ক'ব বিচাৰে যাতে তেওঁলোকৰ পাৰ্চনেল লাইফত কোনো ক্ষতি নহয় আৰু কি প্ৰথম কথা যিবোৰ মই পোৱা ছাত্ৰ ছাত্ৰী বা তোমালোকৰ বয়সৰ ছাত্ৰ ছাত্ৰী সকলোবোৰ হৈছে কৈশোৰ কালৰ আৰু কৈশোৰ কাল কোৰ্চতো বা সকলোৱে গম পায় যে কৈশোৰ কালৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে বিপৰীত লিংগকামিতা আৰু নিজৰ বিপৰীতে আনৰ প্ৰতি আকৰ্ষণ অনুভূত হয় আৰু নিজক সদায় দুৰ্বল বুলি অনুভৱ কৰি কাৰোবাৰ সহায় বিচৰা হয় আৰু সেইকাৰণে প্ৰেমত পৰে এতিয়া প্ৰেম যেতিয়ালৈকে সঠিক হৈ থাকে বা সেই প্ৰেমে আনক অসুবিধাত পেলোৱা নাই তেতিয়ালৈকে সেই প্ৰেমটো মই চেলুট কৰিম বা মানি ল'ম এইটো প্ৰব্লেম নাই আৰু যদি সেই প্ৰেমটো যদি আনক অসুবিধাত পেলাইছে তেতিয়াহ'লে সেইটো প্ৰেম মই ছাপোৰ্ট নকৰিম কাৰণ তুমি চাবা যদি পঢ়াৰ ক্ষেত্ৰতে কওঁ যে ল'ৰা এজনে তেওঁ হয়তো হাই ছেকেণ্ডেৰী দিব বা ডিগ্ৰী পঢ়ি আছে সেই ল'ৰাজনে কোনোবা এগৰাকী ছোৱালীক ভাল পায় সেই ছোৱালীগৰাকী হয়তো সৰু ছোৱালী হ'ব পাৰে সৰু ছোৱালী হয়তো তাইৰ পঢ়া পাতিৰ প্ৰব্লেম আছে যদি ল'ৰাজনে যদি জোৰ কৰি যে তুমি এইখিনি সময়ত মোৰ লগত কথা পাতিব লাগিব এইখিনি সময়ত মোৰ লগত থাকিব লাগিব এনেকুৱা যিবোৰ জোৰ কৰি থাকিব পাৰে তেওঁলোককতো ছাপোৰ্ট কৰাৰ কোনো প্ৰশ্নই নাই কাৰণ তেওঁলোকৰ তেনেকুৱা প্ৰেম নহয় যদি তোমাৰ নিজৰ প্ৰেয়সী তুমি ভাল পোৱা তেওঁ তোমাৰ জীৱনৰ সংগী হিচাপে বাছি লৈছা হয়তো তোমালোকৰ মাজত তেনেধৰণৰ কথাবোৰ আহি নপৰিব আৰু তেতিয়া আনৰো অসুবিধা নহ'ব আপোনাৰ কথাবোৰ এটা স্পষ্ট গম পালোঁ যে প্ৰেম কৰিলেই যে কথা ক'ব লাগিব বা লগ কৰিব এইটো কোনো ইম্পৰ্টেণ্ট নহয় আৰু কি প্ৰেমত নহয় লাগিব প্ৰয়োজনখিনি লাগিব তোমাৰ যিখিনি প্ৰয়োজন তুমিওতো বিচাৰিবা কিবা এটা কেৱল বুজা মেলাত হ'ব লাগিব যাতে অসুবিধা নহয় আৰু যদি তুমি লগ পোৱা নাই ধৰি লোৱা আজি তুমি ফোন কৰিছা মোক তুমি ধৰি লোৱা এনেকৈ আহিবও কৈছা মই আহিছোঁ বা তুমি আহিছা সেইটো বেলেগ যদি তুমি কাৰোবাক ধৰি লোৱা আজি লগ কৰিবলৈ গৈছা তেওঁৰ কিবা কাম আছে তেওঁ সেই কামখিনি বাদ দি আহি তোমাক লগ কৰিব নোৱাৰে তুমি তাতে জোৰ কৰিলে তুমি মোকো লগ কৰিব নোৱাৰা মোক এইবোৰ কৰিলে এইবোৰ একচুৱেলি সম্পৰ্ক নীতিকে এইবোৰেতো তোমাৰ প্ৰেম নহ'ব ঠিক আছে চ' ছাৰে বহুত মানে প্ৰেম বিষয়ে এটা বহুত ডাঙৰ গ্ৰন্থ লিখিছে সেইকাৰণে ছাৰৰ ওচৰত মানে প্ৰেম লৈ কিবা এটা টপিকৰ মানে বহুত গুৰুত্বপূৰ্ণ টপিক হয়তো মানে নাভাবে কিন্তু একচুৱেলি বৰ্তমান সমাজৰ কাৰণে মানে এইটো বহুত ইম্পৰ্টেণ্ট বস্তু আৰু কি লাগে নহয় বাট হৈ গৈছে মানে চবৰ লাইফতে আহে চ' ছাৰক লৈ বহুত আলোচনা কৰিলোঁ
আৰু বহুত ভাল লাগিল মইতো ৰুমত কথা পাতিম বুলি ভাবিছিলোঁ কিন্তু ছাৰে ক'লক মুকলি পথাৰ সঁচাকৈ বিৰাট ভাল লাগিল ছাৰক আকৌ এবাৰ থেংক ইউ জনাইছোঁ এই মুকলি পথাৰত লৈ অহাৰ কাৰণে আৰু ভাবোঁ যে অধীৰৰ অপেক্ষাটো আপোনালোকে পঢ়িব আৰু মই আগতে ছাৰক এজন শিক্ষক ভাল শিক্ষক বুলিয়ে জানিছিলোঁ কিন্তু এতিয়া চাওঁ যে কি লিখক আৰু কি লিখনি মানিব লাগিব হোৱা নাই এতিয়ালৈকে হোৱা নাই চেষ্টা কৰিছোঁ মাত্ৰ এইটো মোৰ প্ৰথম প্ৰয়াস বুলিয়ে ক'ব পাৰি কিমান দূৰ সফল হ'ব পাৰোঁ ক'ব নোৱাৰোঁ সফল হ'বও বিচৰা নাই তথাপিতো সঁহাৰিয়ে যথেষ্ট তাৰোপৰি মই এধানিমান সঁহাৰি পোৱা বুলিও অনুভৱ কৰিছোঁ যে আজিকালি আমাৰ সকলোৰে হাতে হাতে মোবাইলবোৰ থাকে যে আমি মোবাইলবোৰ লগত ৰাখোঁ মোবাইলটো নহ'লে আমি থাকিব নোৱাৰোঁ কিন্তু মোবাইলটো আমি বিভিন্ন ধৰণৰ বিভিন্ন কামত ব্যৱহাৰ কৰি আছোঁ যে আমি পাবজি কিবা কিবি এক্সেট্ৰা গেমবোৰ কিন্তু সেই গেমবোৰে আমাৰ মানসিকভাৱে আমাৰ যিখিনি মগজু এই মগজুবোৰ বহু পৰিমাণে হাৰ কৰি পেলাইছে গতিকে মই ভাবোঁ যে সাহিত্য এতিয়া কিতাপ এখন কিনি পঢ়িবলৈ বা কিতাপ এখন আমি পাব্লিছ কৰিবলৈ এনেকুৱা বহুত অসুবিধাও থাকে গতিকে যদি আমি এনেকৈ যদি মোবাইলৰ জৰিয়তে ভাইৰেল স্বৰূপে আমি যদি ভ্ৰাম্যমান হিচাপে যদি তেনেকৈ দুই এটা খণ্ড বা তেনেকৈ সাহিত্যৰ কিবা এটা পঠাব পাৰোঁ হয়তো পঢ়াওতাসকলে উপকৃত হ'ব মনটো সুস্থ হৈ থাকিব অকণমান ক্ষণিকৰ বাবে মনোৰঞ্জনো অনুভৱ কৰিব যিয়েই নহওক এয়াই মোৰ আৰু চেষ্টা তাৰ উপৰিও শেখৰ ইউটিউব চেনেলটো মইনৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু অধীৰৰ প্ৰতীক্ষা পঢ়িব লিংকটো ইয়াৰ ডিছক্ৰিপশ্যনত দিয়া হ'ব গতিকে সকলোৱে যেন পঢ়িম আকৌ লগ পাম ছাৰক আপোনালোকৰ যিমান কুৱেশ্যন আছে লাভ টপিক লৈ চব কমেণ্টত জনাই দিব আকৌ ছাৰক মাতিম এনেকুৱা এটা অনুষ্ঠান পাতিম বুলি আশা ৰাখিল চ' আজিৰ কাৰণে সামৰণি মাৰিছোঁ ধন্যবাদ